Hello everyone, এয়া মা বা মই পাপা আৰু ভাইটি মহা মৃত্যুঞ্জয় টেম্পল চাব আহিছোঁ আৰু শিৱৰাত্ৰি কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাই যাম সো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব আৰু মহা মৃত্যুঞ্জয় মন্দিৰৰ সকলো ৰহস্য আপোনালোকক জনাই যাম আহি পাই গ'লোহি আৰু এয়া গাড়ী পাৰ্ক কৰিলোঁ আৰু মন্দিৰ চাব গৈ আছোঁ এয়া দেখিছে আপোনালোকে মন্দিৰটো আঁতৰৰ পৰাই দেখা পোৱা গৈছে এয়া বজাৰ বহিছে দেখিছে আপোনালোকে দেখিছে আপোনালোকে আঁতৰৰ পৰা ধুনীয়াকৈ দেখা পোৱা গৈছে শিৱৰাত্ৰি যে সব মেলা বহিছে আপোনালোকেও চাব আহিবচোন মহা মৃত্যুঞ্জয় মন্দিৰ বহুত ভাল লাগে আৰু ইয়াৰ সকলো ৰহস্য আপোনালোকক জনাই যাম চাই থাকিব সম্পূৰ্ণকৈ ভিডিঅ'টো আৰু মোৰ চেনেলটো যদি নতুনকৈ চাইছে সো ভিডিঅ'টো লাইক কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব এয়া পূজা কৰিবলৈ ধূপ আৰু চাকি আৰু প্ৰসাদ লোৱা হ'ল এয়া জোতা চেণ্ডেল বাহিৰতে থৈ ভিতৰত প্ৰৱেশ কৰিব দিছে এয়া ডেকোৰেশ্যনৰ কাৰণে কিছুমান কাম কৰা হৈ আছে সম্পূৰ্ণ একো এতিয়াও হোৱাগে নাই ওচৰৰ পৰা দেখিছে আপোনালোকে কিমান ডাঙৰ শিৱলিংগ এয়া মা পূজা কৰি নামি আহি আছে দেখিছে আপোনালোকে ওচৰৰ পৰা কিমান ডাঙৰ শিৱলিংগ
ইয়াতে মহামৃত্যুঞ্জয় জপ কৰা হয়। দেখিছে আপোনালোকে সকলোৱে সেৱা কৰি আছে। এয়া দেখিছে আপোনালোকে ভগৱানৰ ছবি ইমান ধুনীয়াকৈ অংকন কৰি থৈছে। আৰু এই শিৱলিংগৰ ৰহস্য হ'ল গুৰু শুক্ৰাচাৰ্যই বহুত হাজাৰ বছৰ আগতে ইয়াত মৃত্যুঞ্জয় যজ্ঞ পাতিছিলে আৰু এই শিৱলিংগ স্থাপন কৰি তেওঁ পূজা কৰিছিল। আৰু এই ইতিহাস উদ্ধাৰ কৰিছিল আচাৰ্য শ্ৰী শ্ৰী ভৃগুগিৰি মহাৰাজ দেৱে। এয়া মৃত্যুঞ্জয় যজ্ঞ কৰি আছে। ভিডিঅ'টোত কিবা ভুল থাকিলে কমেণ্ট কৰি জনাই দিব, মই ভালকৈ বনাবলৈ চেষ্টা কৰিম। এয়া ৰাতিৰ দৃশ্যাংশ চাওক আপোনালোকে কিমান ধুনীয়া লাগিছে।
দেখিছে আপোনালোকে বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া ফুল ওলাইছে বেগ আমি মহা মৃত্যুঞ্জয় মন্দিৰ চাই আহি আছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই